নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোলৈকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে জেপিজি অনলাইন সাৰথি ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকক। বন্ধু বান্ধৱীসকল আপোনালোকে ইতিমধ্যে গম পালেই যে 1 ছেপ্টেম্বৰৰ পৰা ABUB কনিষ্টেবলৰ ইণ্টাৰভিউ 15খন ডিষ্ট্ৰিক্টত অনুষ্ঠিত হ'ব আৰু কেণ্ডিডেটসকলে ইতিমধ্যে এডমিট কাৰ্ড হয়তো ডাউনলোড কৰিছে। কিন্তু বন্ধু বান্ধৱীসকল ইয়াৰ মাজতে বাকী যি 15খন ডিষ্ট্ৰিক্টৰ ৰৈ গৈছিল এই 15খন ডিষ্ট্ৰিক্টৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট, গুৰুত্বপূৰ্ণ এখন নটিফিকেশ্যন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাওক। বন্ধুসকল SLPRB আসাম তৰফৰ পৰা 29 তাৰিখ 8 মাহত এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু যিখন নেকি জড়িত আমাৰ যি বাকী ৰৈ যোৱা 15খন ডিষ্ট্ৰিক্ট অৰ্থাৎ ABUB কনিষ্টেবলৰ ইণ্টাৰভিউৰ বাবে যি 15খন ডিষ্ট্ৰিক্টৰ এডমিট ডাউনলোডৰ বাবে আমি বহু অপেক্ষাত ৰৈ আছিলোঁ। এই নটিফিকেশ্যন ইয়াৰ লগত জড়িত, আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই যাব। বন্ধু বান্ধৱীসকল ইয়াত প্ৰকাশ কৰা অনুসৰি অহা 1 ছেপ্টেম্বৰৰ পৰা আমি এই 15খন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিম। বন্ধু বান্ধৱীসকল ইয়াত প্ৰকাশ কৰা অনুসৰি 15খন ডিষ্ট্ৰিক্টৰ কেতিয়াৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব সেই বিষয়ে ইয়াত উল্লেখ কৰিছে, মই আপোনালোকৰ আগত কৈ দিছোঁ। 1 নম্বৰতে লিখা আছে বাক্সা ডিষ্ট্ৰিক্ট 24 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব, বৰপেটা 23 ছেপ্টেম্বৰৰ পৰা, বঙাইগাঁও 24 ছেপ্টেম্বৰৰ পৰা, কাছাৰ 13 ছেপ্টেম্বৰৰ পৰা, ডিব্ৰুগড় 25 ছেপ্টেম্বৰৰ পৰা। তাৰপাছত লিখা আছে গোৱালপাৰা 5 অক্টোবৰৰ পৰা, গোলাঘাট 13 ছেপ্টেম্বৰৰ পৰা, কামৰূপ ৰুৰেল 9 ছেপ্টেম্বৰৰ পৰা, কোকৰাঝাৰ 24 ছেপ্টেম্বৰৰ পৰা, লখিমপুৰ 23 ছেপ্টেম্বৰৰ পৰা, মাজুলী 27 অক্টোবৰৰ পৰা, নলবাৰী 27 ছেপ্টেম্বৰৰ পৰা, নগাঁও 24 ছেপ্টেম্বৰৰ পৰা, চাউথ চালমাৰা 5 নৱেম্বৰৰ পৰা আৰু তিনিচুকীয়া 21 অক্টোবৰৰ পৰা। বন্ধু বান্ধৱীসকল ইয়াত উল্লেখ কৰিছে যে দ্য কেণ্ডিডেটছ অফ দ্য এবভ মেনশ্যন ডিষ্ট্ৰিক্ট উইল বি এবল টু ডাউনলোড দেয়াৰ এডমিট কাৰ্ড ফৰ PST PET উইথ ইফেক্ট ফ্ৰম 1/9/2021 অৰ্থাৎ অহা 1 ছেপ্টেম্বৰৰ পৰা এই 15খন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব। বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টোৰ পৰা আপোনালোকে কিছু হ'লেও উপকৃত হৈছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্টে নিজৰ মতামত আগবঢ়াব আৰু বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে ভৱিষ্যতলৈ আগবঢ়োৱা ভিডিঅ'বিলাক প্ৰথমে চাব পাৰে। ধন্যবাদ।